নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা, যিটো লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে 552টাকৈ LRA পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। সব ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাবলৈ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনতে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো যিমান পায় সিমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 552টাকৈ LRA পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদি আপোনালোকে পদসমূহত এতিয়ালৈকে আবেদন কৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এটা অভাৰভিউ দিয়া আছে, যিটো দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে আছাম। যিহেতু এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমাটো কিমান দিয়া আছে, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে পোষ্ট নেমটো হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট, যিটো আপোনালোকৰ LRA পদ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি 552টাকৈ পদ দেখিবলৈ পাব। পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। জব লোকেশ্যনটো যিহেতু অসমত আপোনালোকৰ জবটো কৰিব পাৰিব, এইটো অসম চৰকাৰৰ চাকৰি হয়। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেটটো আপোনালোকৰ 30 এপ্ৰিললৈকে আছে। 30 এপ্ৰিল তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 14,000 পৰা আৰম্ভ কৰি আপোনালোকৰ 70,000লৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ 6,200 টকাকৈ গেট পে'টো থাকিব। ভেকেঞ্চি ডিটেইলছটো ইয়াতে দেখিবলৈ পাইছে, এইটো 552টাকৈ পদ মুকলি কৰি দিয়া হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ কাৰণে। ইয়াতে আপোনালোকৰ চেলাৰী ডিটেইলছটো আপোনালোকে যিহেতু গম পাইছে, পে' বেণ্ডটো আপোনালোকৰ PB2 মতে চেলাৰীসমূহ দিয়া হ'ব। চেলাৰী ৰেঞ্জটো আপোনালোকৰ 14,000 পৰা 70,000লৈকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ গেট পে'টো 6,200কৈ থাকিব, আৰু লগতে আপোনালোকৰ এডিশ্যনেল যিহেতু DA, HRA এইসমূহ আপোনালোকে লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে মিনিমাম আপোনালোকৰ 21 বছৰৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। 1 জানুৱাৰী 2025, মানে 1 জানুৱাৰী 2025 যদি আপোনালোকৰ 40 বছৰ হৈছে, তেতিয়া আপোনালোকে এই পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ SSLC পাছ কৰিলে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ, আপোনালোকৰ যিটো RCCC, তাত আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ লাগিব, আৰু লগতে আপোনালোকৰ টাইপিং স্পীডটো 30 ৱৰ্ড পাৰ মিনিট, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব বা আবেদন কৰিবলৈ ইলিজিবল হ'ব। এটা ইম্পৰ্টেণ্ট ডেটটো যিহেতু আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্টটো 15 মাৰ্চৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিল। লাষ্ট ডেটটো আপোনালোকৰ 30 এপ্ৰিললৈকে আছে। যদিহে আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰোঁতে আপোনালোকৰ কি ডকুমেণ্ট লাগে, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, যিটো প্ৰিণ্ট কপি এটা আপোনালোকে উলিয়াই ল'ব লাগিব আবেদন কৰাৰ আগত। তাৰপিছত কপিটো আপোনালোকে ফিল আপ কৰি আকৌ আপলোড কৰিব লাগিব। লগতে আপোনালোকৰ SSLC মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, আৰু যিসমূহ আপোনালোকৰ RCCC চাৰ্টিফিকেট লাগিব। লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। লগতে আপোনালোকৰ ডিছেবিলিটি কেণ্ডিডেট হ'লে আপোনালোকৰ ডিছেবিলিটি চাৰ্টিফিকেট লাগিব। তেনেধৰণৰ আপোনাৰ বিভিন্ন ধৰণৰ আপোনালোকৰ চাৰ্টিফিকেটসমূহ লাগিব। যদিহে আপোনালোকে বৰ্তমান কোনো জব কৰি আছে, তেতিয়াহ'লে আপোনালোকে NOC চাৰ্টিফিকেট লাগিব, যিটো আপোনালোকৰ ন' অবজেকশ্যন চাৰ্টিফিকেট। তাৰে আপোনালোকৰ যদি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ স্কিল টেষ্ট হ'ব, তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, শেষত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো মাৰি দিয়া হ'ব। যদিহে আপোনালোকে এতিয়াও আবেদন কৰা নাই পদসমূহৰ প্ৰতি, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে ক্লিক কৰি এই পেজটোত ওলাই যাব। এই পেজটোত ওলোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰি যিটো আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম, তাতে আপোনালোকে ক্লিক হিৰত ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জব আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।